কি খবৰ হে চেলপু আৰু কালটো? ৰিজাল্ট চাব আহিছোঁ ছাৰ। পিছে কেনেকুৱা হৈছে? ভালেই হৈছে ছাৰ, ফাৰ্ষ্ট ডিভিজন পাইছোঁ, 3টাত লেটাৰ। তোমাৰ হাঁহিটোতে মই ধৰিব পাৰিছোঁ তোমাৰ যে ৰিজাল্ট ভাল হৈছে। পিছে কালটো তোমাৰ কেনেকুৱা? ছাৰ ভাল মোৰ, 2টাত লেটাৰ পাইছোঁ। মোৰ নিচিনা ব্যক্তিয়ে 6টা কৰিয়ে এল পাইছোঁ। কান্না হবা, মোৰ কিন্তু বিশ্বাসেই হ'ব নালাগছে। কি যে কৰিম মই আজি, গানে গোৱাম না নাচিম কে? মন মোৰ উৰি গুচি যায়। টেপলেং ভাই, তই যে টেবুলৰ ওপৰত ঠেং তুলিয়ে বহিয়ে আছা, আমি কালটো আৰু মই যে ৰিজাল্ট চাই আহিলোঁ। তোৰ তে পাছত কি খবৰ? না তই ফেল? মোক তই ফেল কথা কৈছ, তোমাৰ তই আগতে যে মই ৰিজাল্ট চাইছোঁ। ঐ টেপলেং, হ'ব দে, ৰাগ উঠবা নালাগে। কিংকিতে চাইছা ৰিজাল্ট গ? জেলপু, মোবাইলত চাইছোঁ। দে যাং এলা। ক'ত তই গৈছিলি তে? বেলেগৰ চলি ৰিজাল্ট বেয়া চেছ, তোৰতে কি হ'ল? ভালে হৈছে, 6টা এল পাইছোঁ। 6টা এল পাইছা? কেংকে তো পালিতে ইটা বেজু নপৰাইছ তই? মোক এইবাৰ এখন বাইক লাগে, কলেজত যাবা। কি বাইক লাগে? নিজে পঢ়িয়া পৰীক্ষা দিলে ফেল কৰিল হৈ, তাক বাইক লাগে? চুপচাপে ৰুমত যাই যা। ভগৱান, কি যে হব এই চলি গেলানের ভবিষ্যৎ। করোনায় সব শেষ করিল। ভিডিওটো চাই চাগে আপোনালোকৰ ভালেই লাগিল। যদি ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিছে তেতিয়াহ'লে লাইক, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। ধন্যবাদ সকলোকে।